হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। আজি মই আপোনালোকৰ কাৰণে আলুৰ সৈতে চয়াবিনৰ এটা টেষ্টি ৰেচিপি লৈ আহিছোঁ। বাটি এটাত চয়াবিন মই এনেকৈ উলিয়াই লৈছোঁ। এতিয়া গেছটো অন কৰি কেৰাহী এখন বহাই ইয়াতে মই অলপমান পানী দিছোঁ। পানীখিনি গৰম হওঁতে ইয়াতে মই চয়াবিনখিনি দি দিছোঁ। গৰম পানীত চয়াবিন এনেকৈ অকণমান বইল কৰি ল'লে চয়াবিনখিনি ধুনীয়াকৈ ফুলি উঠে আৰু খাবলৈও ভাল হয়। এই চয়াবিনখিনি 1 মিনিটমান বইল কৰিলেই হৈ যায়। এইখিনি বইল কৰা মোৰ হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। দুটা মিডিয়াম চাইজৰ পিঁয়াজ মই মিহিকৈ পিচি ল'ম। এতিয়া গেছটো অন কৰি কেৰাহী এখন বহাই ইয়াতে মই জোখমতে তেল দি দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই চয়াবিনখিনি দি দিছোঁ। এই চয়াবিনখিনি ৰঙাকৈ মই ভাজি ল'ম। চয়াবিনখিনি ভাজি লোৱা হৈ গ'ল। বাটি এটাত এনেকৈ উলিয়াই ল'লোঁ। সেই একেটা কেৰাহীতে আৰু অলপমান তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই কাটি লোৱা আলুখিনি দি দিছোঁ। এইখিনি অকণমান ৰঙাকৈ ভাজি ল'ব লাগিব। আলুখিনিও ভাজি লোৱা হৈ গ'ল। এইখিনিও বাটিত উঠাই লওঁ। আলু চয়াবিন দুইটাই ভাজা হৈ গ'ল। আনপিনে সেই একেটা মিক্সাৰতে মই কেঁচা জলকীয়া দিছোঁ, অকণমান আদা, কেইফুটামান নহৰু। এইখিনি এতিয়া পিচি ল'ম। এনেকৈ এইখিনি পিচি ল'লোঁ। এইখিনি হৈছে আগতীয়াকৈ পিচি লোৱা পিঁয়াজখিনি। একেটা কেৰাহীতে জোখমতে মই তেল দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই 1 চামুচ গোটা জিৰা দিছোঁ, লগতে 2 খিলা তেজপাতো দিছোঁ। ইয়াতে এতিয়া পিচি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি লৈছোঁ। ইয়াতে এতিয়া আগতীয়াকৈ পিচি ৰখা জলকীয়া, আদা, নহৰুখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ব লাগিব। ইয়াতে হালধি গুড়া 1 চামুচ দি দিছোঁ। জলকীয়া গুড়া আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়ি আধা চামুচ দিছোঁ। লগতে ধনিয়া গুড়ি দিছোঁ আধা চামুচ। এইখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব। সোৱাদ অনুযায়ী নিমখ দিছোঁ। আটাইখিনি মছলাই ভাজি লোৱা হৈ গ'ল। ইয়াতে মই পিচি লোৱা এটা বিলাহী দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই আধা চামুচমান চেনি দিছোঁ। এতিয়া কম গেছত 1 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 1 মিনিটমানৰ পিছত এইখিনি অলপমান লৰাই লৈছোঁ। খুন্দি লোৱা গৰম মছলা অলপমান দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। এই মছলাখিনিত অকণমান পানী দিছোঁ। এইখিনি ভালকৈ লৰাই লৈ পেলাই ইয়াতে মই 2 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 2 মিনিটমানৰ পিছত এইখিনি আৰু অলপমান লৰাই লৈ ইয়াতে মই ভাজি থোৱা চয়াবিন আৰু আলুখিনি দি দিছোঁ। ইয়াতে এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই কুহুমীয়া গৰম পানী জোখমতে দি দিছোঁ। এইখিনি এতিয়া 5 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 5 মিনিটমানৰ পিছত ইয়াতে মই আধা চামুচ ঘিউ দি দিছোঁ। ঘিউটো অপশ্যনেল হয়, নিদিলেও একো কথা নাই। এতিয়া এইখিনি কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 2 মিনিটমানৰ পিছত ইয়াতে মই আধা চামুচ কচুৰি মেথি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। মোৰ এই আলুৰ সৈতে বনোৱা চয়াবিনৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈ অসাধাৰণ। একেবাৰে সহজতে কম সময়ৰ ভিতৰত বনোৱা মোৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল এবাৰ হ'লেও কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।